তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ নতুন নতুন ভিডিঅ'লৈ। বাকী আজি আমি তাৰমানে যাই আছোঁ আপোনাৰ বাঘেশ্বৰী মন্দিৰত। আমি বিহুৰ পিছত আপোনাৰ ভ্লগ দিব পৰাই নাছিলোঁ, মানে কণ্টেণ্টো নাছিল, আকৌ বেলেগ সেয়াও নাছিল, সেইকাৰণে ভ্লগ চগ দিয়া নাছিলোঁ। বাকী আজি আৰু যিহেতুকে মাঘৰ মাহ, সেইকাৰণে মন্দিৰ এটাত যাই আছোঁ, তো তাৰে অলপমান ক্লিপ দেখাই আছোঁ। বাকী আমাৰ গাড়ী চাড়ী আহি পাইছে, আপোনালোক গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ। মানে এতিয়া মন্দিৰ আহি পাইছোঁ আৰু ধুনীয়াকৈ, আৰু এখন হৈছে আপোনাৰ মন্দিৰৰ মেইন গেটখন, মানে বাঘেশ্বৰী দেৱালয়, শ্ৰী শ্ৰী বাঘেশ্বৰী দেওবাহৰ গুৰি দেৱালয় আদাবাৰী, এখানে হৈছে আপোনাৰ মেইন গেটখন। আৰু এইফালে আছে আপোনাৰ বলিশালটো, মানে আপোনাৰ ইয়াতে যিহেতুকে পূজা চূজা হয়, পূজা চূজা হ'লে বলি চলি হয়, তো তাৰে বলিশালটো ইয়াতে আছে। আৰু বাকী ইফালে চাকি তাকি আছে, আৰু ইফালে আছে তো আপোনাৰ জেগা, কিন্তু মানুহ অলপ কম থাকে ইয়াতে। বাকী এতিয়া আমি ভৰিয়াত চৰিয়াত ধুই লৈ পেলাই আপোনালোকক লগ পাইছোঁ। তো এইফালে মানে ভৰিয়াত চৰিয়াত ধুই ধুনীয়াকৈ আহিলোঁ। আৰু বাকী আপোনাৰ ইয়াতে সেয়া চেয়া কৰিব লাগি যাই আছোঁ। বাকী মোৰ লগত আছে কি আছে, বাকী আৰু আছে বাকী এটা আপোনালোক পিছত দেখাই আছোঁ। বাকী এতিয়া মন্দিৰৰ ভিতৰত সোমাই লওঁ ৰ'ব। আজিকালি মানে মন্দিৰত আহি পেলাই মানে এতিয়া পূজাৰী একজনক লগ পাইছোঁ, ধুনীয়াকৈ পূজাৰীজনক সুধি আছোঁ, আৰু এতিয়া মন্দিৰৰ হিষ্ট্ৰীটো ধুনীয়াকৈ সুধি আছোঁ ৰ'ব আপোনালোকে। এইটো দেওবাহৰ গুৰি বাঘেশ্বৰী দেৱালয় আদাবাৰী। তেওঁ মহা নিজে আৱিৰ্ভাৱ হোৱা। আমি ঠিক কালক্ৰমত মুখ বাগৰি আমি শুনি অহা কথাত প্ৰভাৱ আছে যে তেওঁ আছিল পাগলদিয়া নৈৰ মাজত মা অৱস্থিত। পাগলদিয়া নৈৰ মাজত তেওঁক মাক তেতিয়াৰ গৰখীয়াসকলে মানে হঠাৎ তেওঁক মানে এনেকৈ উদ্ধাৰ কৰে যে এজোপা বিৰিণা গছত এজনী গাইয়ে সদায় বোলে গাখীৰ দিয়ে। গাখীৰ দিয়াৰ পাছত তাতে অলপ সন্দেহবশত হেৰি কৰে যে কিবা নিচা আছে, কিন্তু তাত কিছুমান ল'ৰাবিলাকে গৰখীয়া খেল পুৰোহিতজনে মানে বহুত দীঘলকৈ আৰু আপোনালোক ধুনীয়াকৈ বুজাই কৈ আছে। মই মানে ইমান আৰু দিয়া নাই, চ' আপোনালোকে যিহেতুকে বৰ পাইছে ভাল বস্তু মিউট কৰি পেলাই মই ধুনীয়াকৈ য'ৰ পৰাই মানে মেইন ঘটনাটো আৰু এখনিয়াত মই কাটি পেলাই দি দিছোঁ। তেতিয়া গাঁৱৰ মানুহক ইয়াতে মহামাৰী সত্তান দিব যে মই ইয়াতে আছোঁ, তোমালোকে মোক উদ্ধাৰ কৰে। তেতিয়াৰ সেই মানুহখিনিয়ে এতিয়া ঠিক ৰজা কমলেশ্বৰ সিংহৰ আগৰ পিৰিয়ডত হ'ব, তেতিয়া তেওঁৰ মানুহখিনিয়ে তেওঁক মাক উদ্ধাৰ কৰে। মাক উদ্ধাৰ কৰাৰ পিছত ৰজা কমলেশ্বৰ সিংহই মানে দিনত ব্ৰাহ্মণ আদি আনি পেলাই এই পূজা অৰ্চনা কৰি মাক ইয়াতে প্ৰতিপালন কৰি থাকে। এইখিনি আৰু ঘূৰা আপোনাক এটা কথা সুধোঁ, আপোনাৰ ইয়াতে আপোনাৰ পূজাটো হয়, দুৰ্গা পূজা হয়, বাৰ্ষিক দুৰ্গা পূজা আৰু বেলেগ কিবা অনুষ্ঠান হয় নেকি? বাৰ্ষিক দুৰ্গা পূজা হয়। দুৰ্গা পূজাটো যথেষ্ট ধুমধামেৰে হয়। বলি প্ৰথা হয়। নৱমীৰ দিনা অজস্ৰ ভক্তৰ বলি প্ৰদান হয় ইয়াত। সপ্তম ষষ্ঠীৰ পৰা দশমীলৈকে এই 5 দিন ব্যাপী দুৰ্গা পূজা আৰম্ভ হয়। তাৰ লগত সংগতি ৰাখি লক্ষ্মী পূজা হয়। তাৰ লগত সংগতি ৰাখি যিহেতুকে দলৰ পৰিয়ালৰ পৰা মানে মাননীয় প্ৰবীণ চন্দ্ৰ দলৰ পৰিয়ালৰ পৰা ইয়াত দুটা মন্দিৰ বান্ধি দিয়া হয়। এটা হ'ল গণেশ মন্দিৰ, এটা হ'ল শিৱ লক্ষ্মী মন্দিৰ। সেইটোতো লক্ষ্মী পূজাৰ দিনা লক্ষ্মী পূজা হয়, গণেশ পূজাৰ দিনা গণেশ চতুৰ্থীৰ দিনা গণেশ পূজা হয়, আৰু শিৱ পূজাৰ দিনা শিৱ পূজা হয়। আৰু দুৰ্গা পূজাটো বাৰ্ষিক ধুমধামেৰে। আৰু বেলেগ তেনেকুৱা একো অনুষ্ঠান নহয়। বাকী আপুনি ইয়াতে স্থায়ীভাৱে থাকেই? স্থায়ীভাৱে। মোৰ নাম বিপুল শৰ্মা, ঘৰ মোৰ বৰ্ণদ্দি। ঠিক আছে। তো আপোনালোকে ইয়াতে আহিলে মানে এখেতক লগে পাব ধুনীয়াকৈ, আপোনালোকে ইয়াতে ধুনীয়াকৈ কৰি দিব কামবিলাক, তো আপোনালোকে আহিব পাৰে। চিয়া চিয়া কৰি পেলাই একদম বুট চুট খাই পেলাই এতিয়া আমি ঘৰত যাম আৰু অলপ দেৰিকৈ। বাকী অলপ সময় আছোঁ আৰু ইয়াতে মানে, আৰু তাতে কিবা মন্দিৰ আছে, তো মন্দিৰত আছোঁ অলপমান। ইয়াতে মানে আপোনালোকে আহিব পাৰিব, মই এড্ৰেছটো ধুনীয়াকৈ কৈও দি আছোঁ অলপ দেৰিকৈ, আৰু তাৰপিছত আপোনাৰ ডেছক্ৰিপশ্যনটো ধুনীয়াকৈ দি আছোঁ ধুনীয়াকৈ। বাকী আপোনালোকক দেখাইছোঁ। ইয়াতে আপোনাৰ চাব লগা বেলেগ জেগা নাই আৰু, আপোনাৰ শিৱ মন্দিৰ এটা আছে, বিষ্ণু মন্দিৰ আছে, আপোনাৰ দুৰ্গা মন্দিৰটো আছে, সেনেকৈ এই দুটা মন্দিৰ আছে। সেয়ে কিন্তু আপোনালোক এই মন্দিৰৰ ৰহস্যটো ক'লাকে সেয়ে আৰু মন্দিৰৰ পৰা ওলাই আহিলোঁ যে ধুনীয়াকৈ। এতিয়া আমি ঘৰত যাই আছোঁ। বাকী ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি